বাবা সেইটোতো হয় আৰু কৰিবই আমি অনন্যা শইকীয়ালৈ তেওঁৰ যুৱকলা অংশগ্ৰহণৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আৰু এই আবহাওয়াতে তেখেতক আমি আজি চিত্ৰ পিঠিকাটো তেখেতৰ চিত্ৰ প্ৰদৰ্শন যিহেতু হৈছে আমি অনুভৱ পৰিয়ালৰ তৰফৰ পৰা এখন গামোচাৰে আৰু অনুভৱৰ এটি বেজেৰে তেখেতক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ আৰু আদৰণি জনাব শ্ৰী গায়ত্ৰী নাথে আৰু তেখেতক এখনি অংগবস্ত্ৰ প্ৰদান কৰিব শ্ৰী জ্যোতিৰ্ময় নাথে অনুভৱৰ অংগবস্ত্ৰ ইয়াৰ উপৰি তেখেতক এখন কিতাপো অৰ্পণ কৰিব শ্ৰী জ্যোতিৰ্ময় নাথ আৰু গায়ত্ৰী দেৱী আৰু তেখেতে যিহেতু বিভিন্ন ক্ষেত্ৰত জড়িত অলপ সময়ৰ কাৰণে 1 মিনিট 2 মিনিটৰ ভিতৰত কিবা এটা বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ মডেলিঙৰ কথা ক'ব পাৰে নতুন এটি ধাৰণা সেইটো বিষয়ে ক'ব পাৰে নমস্কাৰ প্ৰথমতে মই প্ৰণৱ দাক ধন্যবাদ জনাইছোঁ মোক ইয়াত আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু লগতে বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ আপুনি প্ৰগ্ৰেমটো পাতিছে আৰু আমাৰ একচুৱেলি টেলেণ্টবোৰ শ্ব'কেছ কৰিবৰ কাৰণে এখন ভাল প্লেটফৰ্ম দিছে যেহেতু মই আৰ্টিষ্টিক য়োগা আমাৰ লোকেলত প্ৰগ্ৰেম কৰা নাছিলোঁ আৰু মই এগৰাকী নেশ্যনেল য়োগা প্লেয়াৰ হয়তো আপোনালোকে নাজানিব পাৰে সেইকাৰণে জনালোঁ আৰু মোক আশীৰ্বাদ দিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ তাৰপিছত মই মোৰ ঘৰতে ডান্স আৰু য়োগাৰ ক্লাছ কৰোঁ যদি আপোনালোকে বিচাৰে আহিব পাৰে ধন্যবাদ